বৰডুমচাত নগদ ৮৬,৩৩,৮০০ টকা সহ ৮ জনক আটক। বৰডুমচাত নগদ ৮৬,৩৩,৮০০ টকা সহ এখন ট্ৰাক আৰু অৰুণাচলী সুৰা জব্দ। তিনিচুকীয়া জিলাৰ ডিএছপি পাৰ্থপ্ৰতিম দুৱাৰা আৰু বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাই নেতৃত্বত আৰক্ষীয়ে বুধবাৰে দিখাই গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ ধনৰাশি। লগতে অৰুণাচলী সুৰাভৰ্তি এখন ট্ৰাক। সুৰাভৰ্তি ট্ৰাকখনৰ উপৰিও আন দুখন বিলাসী বাহন সহ মুঠ ৩খন বাহন জব্দ কৰিছে। NL01A E5393 নম্বৰৰ বাহনখনৰ পৰা আগৰ আলী আৰু এজন কিশোৰক আটক কৰাৰ বিপৰীতে AS01AR 9664 নম্বৰৰ I20 বাহনখনৰ পৰা ওম প্ৰকাশ দাস আৰু ভূপেন্দ্ৰ সিঙক আৰু AAS 23X6117 নম্বৰৰ ৰেনাল্ট কিয় বাহনখনৰ পৰা ৰাজেশ ছাত্ৰী আৰু প্ৰদীপ খাৱাছক আটক কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা আৰক্ষীয়ে নগদ ৮৬,৩৩,৮০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে সুৰা ব্যৱসায়ৰ লগত জড়িত সন্দেহত চন্দ্ৰপ্ৰকাশ চন্দ্ৰ নামৰ অৰুণাচল প্ৰদেশৰ আন এজন লোককো আৰক্ষীয়ে আটক কৰিছে। সুৰাখিনি অৰুণাচলৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। বৰ্তমানে জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াই অধিক তথ্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে। ইনফৰমেশ্যন আছিলে তো এটা ৰিলায়েবল ইনফৰমেশ্যন পাইছিলোঁ যে অৰুণাচলৰ পৰা কিছু ইলিগেল লিকাৰ যিটো কওঁ আমি অৰুণাচলী মেড লিকাৰ যিটো কওঁ সেইটো আমাৰ ডিৰাক গেটৰ ক্ৰছ কৰি অসম তিনিচুকীয়া ডিষ্ট্ৰিক্ট হৈ বাহিৰলৈ যোৱাৰ কিছু খবৰ আছিলে আমাৰ। এইটো ৰিলায়েবল চ'ৰ্চৰ ইনফৰমেশ্যনৰ মতে আমি কালি যোৱা ৰাতি আমি নাকা চেকিং বহাওঁ বৰডুমচা OC আৰু বৰডুমচা পুলিচ ষ্টেচনৰ টীমসহ নাকা চেকিং বহাওঁতে আমি যিখন ট্ৰাক আমি ছাছপেক্ট কৰিছিলোঁ সেইখন খবৰ থকা মতে সেই গাড়ীখন ৰখাবলৈ লওঁতে ট্ৰাকখনে আমাৰ পুলিচমেনৰ ছিগনেল ভায়লেট কৰি আগলৈ খুব স্পীড ওলাই গুচি যাব বিচাৰে। তেনেকুৱা ক্ষেত্ৰতে আমাৰ OC বৰডুমচা নিজৰ গাড়ী লৈ আৰু টীমসহ গাড়ীখন আগত গৈ আগভেটি ধৰে। তেতিয়া তেওঁলোকে ৰখায় আৰু আমি গাড়ীখন চেক কৰি পাওঁ বহুত অৰুণাচলী মেড লিকাৰ আছিলে। এই লিকাৰখিনি কেনেকৈ আনিছিলে আপোনালোকৰ চুগাৰ যিবিলাক বস্তা থাকে সেই চুগাৰ বস্তাবিলাক ওপৰত আছিলে আৰু নিমখৰ বস্তাবিলাক কিনাৰে কিনাৰে দি আনিছিলে। তাতে 603 কাৰ্টনছ অৰুণাচলী মেড লিকাৰ আমি পোৱা গ'ল। তাতে যিজন ড্ৰাইভাৰ আছিলে তেওঁ কৈছে যে এইখিনি বিহাৰলৈ নিয়াৰ মানে এটা ষড়যন্ত্ৰ আছিলে তাতে। তাৰ সেই গাড়ীখনৰ ৰিলেটেড আৰু দুখন গাড়ী আমি এপ্ৰিহেণ্ড কৰিছোঁ। এখন হৈছে ৰেনল্ট কুইড ৰেড কালাৰ আৰু তাৰ সেই গাড়ীখনৰ পৰা আমি ডিকিত এটা কাৰ্টন আছিলে কাগজৰ আৰু এটা ট্ৰলি বেগ আছিলে। দুইটাতে আপোনাৰ কেছ পোৱা গৈছে। এইটো আনঅথৰাইজ কেছ হয় আৰু সেই কেছটো ৰিলেটেড টু এই যিটো এলকহল কেৰি কৰিছিলে যিটো লিকাৰ কেৰি কৰিছিলে সেইটো ৰিলেটেডেই হ'ব আৰু আমি সোধাৰ পিছতো আমি গম পালোঁ যে এইটো ৰিলেটেডেই হয়। তাতে টোটেল আমি কাউণ্ট কৰি দেখোঁ চিজ কৰোঁ তেতিয়া পালোঁ আমি 86,33,800 ৰুপিজ পোৱা গৈছে। আৰু এখন বগা I20 কাৰ আমি এই ইলিগেল লিকাৰ ৰিলেটেডত আমি জব্দ কৰিছোঁ। সেই I20 কাৰখনৰ পৰা আমি যিজন মানুহ পাইছোঁ তেওঁকো এপ্ৰিহেণ্ড কৰা হৈছে। মুঠ অল টোটেল 9জন মানুহ এপ্ৰিহেণ্ড কৰা হৈছে। এতিয়া আমি ইণ্টাৰগেশ্যন জাৰি ৰাখিছোঁ। তাৰপিছত আমি ভালকৈ ক'ব পাৰিম কোনজন মানুহ আচলতে দোষী হয় কোনজন আৰু নিৰ্দোষী হয়। আমি নাভাবোঁ আমি সম্পূৰ্ণৰূপে আবকাৰী বিভাগে যি ধৰণে কাম কৰি আছে তেওঁলোকৰ ডিউটি কৰি আছে। আমি আমাৰ নিজৰ ডিউটি কৰি আছোঁ। গতিকে নাকা চেকিঙৰ সময়ত আমি যিবিলাক ইলিগেল বস্তু পাওঁ সেইবিলাক আমি চিজ কৰোঁ। চিজ কৰাৰ পিছত আমি লফুলি যিখিনি একশ্যন কৰিব লাগে সেইখিনি লফুল প্ৰচিডিঅ'ৰ মতে যাওঁ। ইয়াৰ পৰা বৃহৎ পৰিমাণৰ সুৰা বাহিৰলৈ আহি থকাটো নোহোৱা নহয় কাৰণ কেলৈ হোৱাৰ কাৰণে আমি কালি এইটো জব্দ কৰিব পাৰিছোঁ। গতিকে আগলৈ চাগে এনেকুৱা খুব কম হ'ব যিটো আমি কঠোৰভাৱে আমি চেকিং কৰি এইটো নোহোৱা কৰিবলৈ চেষ্টা কৰিম। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্ট, আছাম গ্ৰীণ ভেলী নিউজ।